ঐ ঐ বিকাশ পালি পালোহি পাই ৰাস্তাত একো অসুবিধা হোৱা নাই নাই একো হোৱা নাই ও বিকাশ দা আহা ভিতৰলৈ আহা এই বস ঐ ছোৱালীজনী বৰ ধুনীয়া লাগিছে ক'ত সেইফালে চাচোন তই নামটো কি কিয় তোৰ কেলৈ লাগেনো এনেই আৰু জানিব মন গৈছে এই মোৰ ভণ্টি বান্ধৱী হয় নেকি কাইলৈ কলেজ যাবি নাই যাম আকৌ কিয় নাযাম এনেই তোমালোকৰ গাঁওখন চাম বুলি আহিলোঁ পিছে কেনেকুৱা দেখিলা ধুনীয়া বহুত ধুনীয়া বল এই ভণ্টি তই ঘৰলৈ সোনকালে হ'ব দে গৈ আছো সেই ল'ৰাজন কোনো আমাৰ দাদাৰ লগৰ হৈও গাঁৱত ফুৰিব আহিছে এতিয়া যাওঁ দে মই ঠিক আছে দা যাওঁ তেন্তে তই হ'ব দে বিকাশ দা এয়া চাহ লোৱা পাহি তুমি মোক সহায় এটা কৰি দিবাচোন কোৱাচোন কি কথা তুমি ময়ূৰীৰ ফোন নাম্বাৰটো লৈ দিব পাৰিবানে কিয় বা নাই তাইক দেখাৰ পৰা বৰকৈ মনত পৰিছে কি হ'ল তাই প্ৰেমত পৰিছা নেকি নাজানো তাইক দেখাৰ পৰাচোন মনতে পৰি থাকে ৰ'বা তেন্তে মই তাইৰ নাম্বাৰটো আনিছোঁ যোৱা এইটো লোৱা 700 হেল্ল' হেল্ল' কোনে কৈছে মই বিকাশে কৈছোঁ ৰাহুলৰ লগৰতে মোৰ নাম্বাৰটো আপুনি ক'ত পালে নাম্বাৰটো মানে মই বাহিৰৰ পৰা ল'লোঁ হ'ব তেন্তে ৰাখিছোঁ শুনাচোন কাইলৈ আবেলি অলপ ওলাই আহিবাচোন ক'ত আহিবাচোন অলপ ওলাই পিছে কিয় এতিয়া হ'ব ৰাখিছোঁ দিয়া আহিলে গম পাবা নহয় ঠিক আছে ময়ূৰী আহিলা আপুনি মোক মাতিছিলে মাতিছিলোঁ মই মানে তোমাক কথা এটা বহুত দিনৰ পৰা কম বুলি ভাবি আছোঁ নাজানো তোমাক দেখাৰ পৰা সদায় তোমালোকে মনত পৰি তোমাক কথা এটা কওঁ বেয়া নাপাবা তোমাক মই ভাল পাই শুনাচোন কাইলৈ মই যামগৈ আৰু দুদিনমান থাকিব নোৱাৰেনে নাই কাইলৈ যাবই লাগিব মোক পাহৰি নাযায়তো তুমি কি কথা কোৱা মই তোমাক কেতিয়াও পাহৰি নাযাওঁ মই আকৌ আহিম ব'লা গৈ থাকোঁ এতিয়া দেৰি নকৰোঁ আৰু ঐ তোৰ কি হৈছে বৰ মনটো মাৰি আছ যে নহয় বিকাশ দাই মোক পাহৰি যাব নেকি বাৰু চকুৰ আঁতৰ হ'লেনো মনৰো আঁতৰ হৈ যায় সেই বিকাশ দা তেনেকুৱা ল'ৰা নহয় আৰু তই এনেই মন মাৰি আছ বল যাওঁ বল হেল্ল' কি কৰিছা ভালে আছানে ভালে আছোঁ আপোনাৰ ভালে আৰু তোমালৈ বৰকৈ মনত পৰিছোঁ দূৰণিৰে হৈ নাযাওঁ সঁচাকৈ পলে পলে থাকিম বুকুত
কলিজাৰ কোণত তোমাকো ৰাখি থম মৰমে ময়ূৰী মই তোমাৰ কথা ঘৰত কৈ দিম মা মায়ে চাগে বহুত ভাল পাব এতিয়া হ'ব ৰাখিছোঁ দিয়া বাই মা অঁ কওক তোমাৰ লগত এটা কথা আছিল মা কি কথা ক কি কথা মোৰো তোৰ লগত দুটামান কথা আছিল কি কথা প্ৰথমতে তুমিয়ে কোৱাচোন মা মই আৰু ঘৰ চম্ভালিব নোৱাৰা হৈছোঁ এতিয়া তয়ে কিবা এটা কৰিব লাগিব মই তোৰ বিয়া কথা ভাবিছোঁ কিন্তু মা চা মই তোক একো বাধা নিদিওঁ কিন্তু মই জানো তই মোৰ কথা নেপেলাও মাহিৰে ছোৱালী এজনীৰ কথা কৈছে কাইলৈ চাবলৈ যাম তই সাজু হৈ থাকিবি মাক মই ময়ূৰীৰ কথা ক'বও নোৱাৰোঁ মায়ে জানো আমাৰ সম্পৰ্কটোৰ কথা মানি ল'ব নাই মই ময়ূৰৰ ওচৰৰ পৰা ঘূৰি আহিব লাগিব চে মাও কথা পেলাব নোৱাৰোঁ মই কিনো কৰোঁ বিকাশ দে আজিকালি কিয় মোক সময় নিদিয়া হ'ল জানো মোক পাহৰি লৈছে তোমাৰ ভাল বিকাশ দা আপুনি মোক পাহৰি গৈছে মই ইমান কষ্টত আছোঁ আপুনি কি জানে কিয় পাহৰি গৈছে আপুনি মোক ময়ূৰী মই তোমাক কেনেকৈ কওঁ কথাবোৰ কি হৈছে তোমাক কোৱাচোন মায়ে মোৰ বিয়া ঠিক কৰিছে মই তোমাকো এৰিব নোৱাৰোঁ মাৰো কথা পেলাব নোৱাৰোঁ কি কৈছে এইবোৰ আপুনি শুনা ময়ূৰী মই ঠিকে কৈছোঁ তুমি মোক ভুল নুবুজিবা মই তোমাৰ লগত থাকিব নোৱাৰিম তোমাক দিয়া কথাবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ তুমি প্লিজ বেয়া নাপাবা মোক নুবুজিলো নাজানিলো তোমাক